ক'ৰ পৰা যে আহে মক্কেলবোৰ। তুমি কেলা কাক মক্কেল বুলি ক'বলৈ আহিছা অ' হে? তুমি কেলা দেখাটো ভাল নহয়। নিজকে কি চিনেমা হিৰ'ইন বুলি ভাবা নেকি? তোমাৰ নাকেই চাবানে চেহেৰাই চাবানে একো জোখত নপৰে। কাক কথা ক'বলৈ আহিছা তুমি? তোমাৰ কেলা কি হয় ইমান লেভেল? আমাৰ এই ৰাহুলৰ দৰে ল'ৰা এটা প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছা হে? তুমি কিহৰ কিটো কেলা? তুমি হ'ব পাৰা পাকা পৰি। আমাৰ ৰাহুলো সেই মাকা কুৰ্তা মাকা লালা হে? বাদ দিয়াহে কেলা, তোমাৰ নিচিনা বহুত ৰ'ব কেনিও নাযাব। মই আপোনালোকক অন্য এটা ভিডিঅ'ৰ কাৰণেহে আহিছোঁ যে এটা নতুন ব্লগ বনাম বুলি ভাবিছোঁ। বহুত দিন হ'ল একো ব্লগ দিয়া হোৱা নাছিল আৰু আজি আহিছোঁ এখন নতুন শ্বৰ্ট ফিল্ম য'ত ৰিলিজ হ'ব AD প্ৰডাকশ্যনত আৰু শ্বৰ্ট ফিল্মখনৰ নাম হৈছে লগন উকলিকল আৰু তাৰ বাবে নতুন ব্লগ এটা লৈ আহিছোঁ। জানো কিমান পাৰোঁ নাজানো, কিন্তু মই বহুত দিনৰ মূৰত এটা ব্লগ ট্ৰাই কৰিবলৈ চাইছোঁ। আজি বহুত দিন হ'ল মই ব্লগ দিয়া নাছিলোঁ, চেনেলটো হয়তো ৰখি গৈছে। তো সেইটো কাৰণে মই ভাবিছিলোঁ কি নতুন ব্লগ এটা দিওঁ, সেইবাবে আহিলোঁ। আৰু ব'লক চাওক ব্লগটো কেনেকুৱা হৈছে চাব। আৰু এতিয়া মই আছোঁ বৰ্তমান AD ষ্টুডিঅ'ত। এইটো ষ্টুডিঅ'টো ভালকৈ চাই লওক। আৰু কোনোবাই যদি আহে ইয়াত ৰেকৰ্ডিং কৰিবহি পাৰে। আৰু মোৰ নাম ক'লে চাগে একো নিদিয়ে, পইচা দিবই লাগিব মোৰ নাম ক'লেও। সেইটোৱে আৰু আহিব। আৰু যদি ওপৰৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত যাব, লিংকটো ক্লিক কৰিব আৰু অতি শীঘ্ৰে গৈ সেই ভিডিঅ'টো চাওকগৈ। কাৰণ ভিডিঅ'টো মই নাজানো, কিন্তু বহুতে কৈছে যে সেই ভিডিঅ'টো ভাল হৈছে। চ' সেইটো কাৰণে আপোনালোকেও চাওক ভিডিঅ'টো কেনেকুৱা হৈছে, চাব আৰু কমেণ্ট কৰক। আৰু কমেণ্ট কৰি আমাক জনাওক ইয়াৰ ছেকেণ্ড পাৰ্টটো আপোনালোকক কেনেকুৱা লাগে বা থাৰ্ড পাৰ্টটো কেনেকুৱা লাগে। তো তাৰ ওপৰত আপোনালোকে এটা কমেণ্ট কৰক আৰু কেনেকুৱা হৈছে কওক, আৰু দুই এজনলৈ শ্বেয়াৰ কৰক যাতে আগুৱাই যোৱাত সহায় হয়। আৰু আপোনালোকে আহিব পাৰিব এইটো ষ্টুডিঅ'ত। আৰু ব'লক চাওঁগৈ AD প্ৰডাকশ্যনৰ নতুন কাম লগন উকলিকল। খাবলৈ আহিছিলোঁ ষ্টুডিঅ' কাম, কিন্তু এয়া চাওক ৰাইজে খাইহে আছে দেখোন। অঁ, বহুত দিনৰ মূৰত আৰম্ভ কৰিছোঁ ব্লগটো। খাবলৈ আহিলে ষ্টুডিঅ'ত কাম কৰিবি নে নকৰ মানে? কি হ'ব ঐ? তই কি হ'ল? তই কি বেছ স্পীকাৰ নেকি? তই কি বেছ স্পীকাৰ নেকি? আৰু তোৰ কাৰণে চালা মাংস 2 পিচ কমাই পৰিলে, গম পাৱ নে? তই ঘৰত আহি ঘৰত ভাতটো খাই হ'ব পাৰ নাই? ন তেহেঁত দুজনী ৰাতিপুৱাই আহিলে। অঁ, তাই ৰাতি এই বেছ স্পীকাৰৰ কাৰণে খাইছে বাৰু, কিন্তু তই এতিয়া এওঁতো নতুনকৈ বহুত দিনৰ ৰাতিপুৱা আহিছে, সেইটো কাৰণে দেখিছ। তই কি কৰি আছিলি? তই চালা ৰাতিপুৱা 10টালৈকে শুইছ আৰু শুইছ হেৰি কি কয় ঘৰত ভাতকেইটা খাই আহিব পৰা নাই। তোৰ জহত চালা মাংস কমকৈ পৰিছে। তই কিবা এটা কবি নে? একো নাই, ইহঁত দুজনী নাখালে আমি লৈ লোৱা কথাত। ইমান সহজ সৰলকৈ যে কৈছে কথাটো অকণ ভালকৈ ক। কৈছা তই AD প্ৰডাকশ্যনৰ কাৰ্টুন হয় নে? ক'ৰবাত ওলাবি চাগে তোৰ। ক'লা চেহেৰাটো অলপ বগা কৰি শ্বুটিঙলৈ যাবলৈ ওলাইছোঁ। আৰু আমাৰ শ্বুটিং হ'ব এখন ৰেষ্টুৰেণ্টৰ চিন আছে। আৰু ব'লক চাব ৰেষ্টুৰেণ্টখন কেনেকুৱা। আৰু নতুনকৈ খুলিছে এখন ৰেষ্টুৰেণ্ট উইথ বাৰ। আৰু তাতেও আজি শ্বুটিং আছে। বেছি ক'লা লাগিছে নে বগা লাগিছে আপোনালোকে ক'বচোন বাৰু। ফটুৱাই হৈছে চাগে। আমি ক'লা মানুহবোৰ আৰু চাউথৰ হিৰোহে আৰু। চবতছে ভাল কি লাগিছে গম পাৱনে? আজি মই গাড়ীত উঠিবলৈ পাইছোঁ। শ্বুটিঙৰ নামত আজি মই গাড়ীত উঠিবলৈ পাইছোঁ। তাতকৈ কি লাগে আৰু? নহয় সিহঁতৰ তোমাৰ সেইটো আমাৰ ল'ৰাবোৰ হেৰিয়ৰ পৰা জন্ম হৈছে, বান্দৰৰ পৰা, বুজি পাইছানে? আৰু ছোৱালী জাতিটো জন্ম হৈছে তোমাৰ হেৰিয়ৰ পৰা, এই নহয় হাঁহৰ পৰা। বেক মই চবকে নাই কোৱা বাৰু, কিছুমান আছে এয়া যেনে এয়া নহয় এয়াহে। গ'লোহি এইটো ৰুমতে এতিয়া শ্বুটিং হ'ব। এখন নতুনকৈ খুলিছে এইটো ৰুম। বা এতিয়াও বনাবলৈ বাকী আছে বাৰু, এইবিলাক বনোৱা নাই। খোলা মঞ্চ। তোক কি মাৰিব লাগে? ফটো মাৰিব লাগে। এইটো কেমেৰামেন আমাৰ হেৰিয়ৰ সৈতে। আপোনালোকে মডেল দেখিছে নহয়? এয়া হৈছে ঢেকীয়াৰী মডেল। তই কি মডেল? ঐ ঢেকীয়াৰী মডেল। সমীৰণ ধৰিছা? ধৰা
কেমেৰাটো খুৱাই দিবি নিজেতো শুয়ে আছ টোপনি ফটো মাৰিছ হা কৈছা মুকুলীয়া ফটো অঁ ওলাইছোঁ কেমেৰাত ধুনীয়া সুন্দৰ আৰু বেয়া কাম হয় এনে মই চিৰিয়াছ এক্টিং কৰিব পৰা মানুহ হয় নে বাৰু হয় এই মই বলিউডত চান্স পাইছিলোঁ এইবোৰ এডি প্ৰডাকশ্যনত লাগি থকাৰ কাৰণে বলিউডত চান্সে নল'লোঁ এৰিলোঁ খতম হৈছে বাট মই এটা কথা ক'লোঁ মোৰ দ্বাৰা কোনো চিৰিয়াছ এক্টিং নহ'ব আমি নোৱাৰিব নেচেল আৰু চিৰিয়াছ এক্টিং নকৰোঁ আৰু চিৰিয়াছ নোৱাৰোঁ